মিত্ৰতাই ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব নেকি? চাওক, মই হ'ল এজন পজিটিভ মানুহ। এতিয়া কংগ্ৰেছ UDF লগ হয়, কংগ্ৰেছ UDF লগ নহয়, সেইটো মই ক'ব নিবিচাৰোঁ। মই কংগ্ৰেচুলেশ্যন দিছোঁ, লগ লাগি কাম কৰিব পাৰিলে ভালে হয়। তেখেতসকলৰ লগ লাগি কাম কৰক। মানে ৰাজনীতিটো সমাজ সেৱা, সমাজ উন্নয়নৰ হ'ব লাগে। আজি যিটো দেখিছোঁ ৰাজনীতিটো, কেইজনমান ৰাজনীতিৰ নেতাবিলাকৰ বোকা চিটোৱা, এজনে আনজনক মানে টাং মানে খিচা, তেনেকুৱা কামতে ব্যস্ত থাকি চব শেষ হৈ যায়। আঁচনিৰ কথা নাপাতে, সমস্যাৰ কথা নাপাতে, ইছ্যুৰ কথা নাপাতে। এইটো এটা মানে সাংঘাতিক এটা ৰাজনীতি হৈ আছে, য'ত নেকি সমাজে একো আশা কৰিব নোৱাৰে। তো সেইকাৰণে আজি কংগ্ৰেছ UDF যদি সঁচাকৈ মানে আণ্ডাৰষ্টেণ্ডিং হৈছে, এলায়েন্স হৈছে কিবা ভাল কামৰ কাৰণে, তাততো আমাৰ ক'ব লগা নাই। আমি কংগ্ৰেচুলেশ্যন দিছোঁ। নাই, এতিয়ালৈকে আমি অকল মানে এই BTC যিটো নিৰ্বাচন হ'বলগীয়া, যিটো নিৰ্বাচন, ইয়াৰ ওপৰত আমি ফ'কাছ কৰি আছোঁ। মহাজোঁট কিবা কিবি সেইবিলাকলৈকে ইমান গৈ পোৱা নাই আমি, ইয়াৰ কাৰণে সময় আছে। কিন্তু এতিয়া আমাৰ মেইন ফ'কাছটো হৈছে BTC নিৰ্বাচন। কাৰণ 17 বছৰত ইয়াত মানুহে বহুত কষ্ট পালে, বহুত দুখ পালে, বহুত মানে বিভিন্ন সমস্যা ইয়াত হৈ গ'ল, সংঘৰ্ষ হৈ গ'ল। এতিয়া এই চবৰ পৰা ৰাইজক উদ্ধাৰ কৰিব লাগিব, ভাল এটা পৰিস্থিতিত আনিব লাগিব। ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। অসমত যি নিৰ্বাচন বা অসমত যিটো ৰাজনীতি চলি আছে, ইয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আমাৰ হাতত সময় আছে। আৰু এতিয়া যিটো ডেভেলপমেণ্ট হৈ আছে, সেইটো মই খুব ডিপলি ষ্টাডি কৰা নাই, আৰু এইটো ষ্টাডি কৰিলে আপোনালোকক ক'ম। নাই, কাম কৰা পইণ্ট অফ ভিউ, যদি অসমত কাম কৰা মানুহ লাগে, তেনেহ'লেতো হিমন্ত বিশ্ব শৰ্মা থাকিবই লাগিব। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন ইয়ং যুৱ হিচাপে মুখ্যমন্ত্ৰী হৈ পেলাই যিবিলাক কাম কাজ হাতত লৈছে, আৰু হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ সতীৰ্থ হিচাপে বা একেলগে যিবিলাক কাম কৰিছে, ইয়াত এটা ইতিবাচক এটা দিশ আছে। তো সেইকাৰণে কাম কৰা মানুহ লাগে। আমাৰ বহুত ৰাজনীতি নেতা আছে, মানে সি মন্ত্ৰী হয়, কিবা হয়, বহি থাকে, কামবিলাক নকৰে। তো সেইকাৰণে ৰাইজৰ সমস্যাবিলাক সমস্যা হৈ থাকে। অসমটো আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰা মানুহ লাগে, কাম কৰা ব্যক্তি লাগে। আৰু কাম কৰা ব্যক্তি লাগে যদি ইয়াৰ ভিতৰত উল্লেখনীয় আন এজন ব্যক্তিৰ নাম যদি কোনোবাই কয়, এইটো হিমন্ত বিশ্ব শৰ্মাও হ'ব। তো সেইকাৰণে মোৰ ব্যক্তিগত তেখেতক ভাল পোৱা বেয়া পোৱা একো নাই। মোৰ এনালাইচিছটো আজি অসমৰ কথা যদি আপুনি মোক চিন্তা কৰিব দিছে, ভাবিবলৈ দিছে, মই এইখিনিকে ভাবিম কি অসমত কাম কৰিব পৰা, চিন্তা কৰিব পৰা, আঁচনি ল'ব পৰা, আৰু অসমৰ ভৱিষ্যতটো চিন্তা কৰিব পৰা, বৰ্তমানটো চিন্তা কৰিব পৰা মানুহ লাগে। সেই মানুহবিলাক যদি আগবাঢ়ি আহে, তেনেহ'লে অসমখন ভালকৈ গঢ়িব পাৰিব। এবছলুট মেজৰিটি, একক সংখ্যা গৰিষ্ঠতা লৈ UPPL চৰকাৰ গঠন কৰিব। কিন্তু চৰকাৰ গঠন কৰাৰ সময়ত বিভিন্ন দল সংগঠন যিহেতু নিৰ্বাচন খেলিছে, কোনোবা যদি মনে মিলা দল সংগঠনে আমাৰ লগত একেলগে চৰকাৰ গঠন কৰিবলৈ আহে, BTC অঞ্চলৰ 32 লাখ মানুহৰ উন্নয়ন স্বাৰ্থত আমি একেলগে কাম কৰিবলৈ সাজু আছোঁ। থেংক ইউ।